Hi guys, welcome back to my YouTube channel. নমস্কাৰ সকলোকে আমাৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আছে কলেজত বিহু উৎসৱ, যিহেতু বহাগ বিহু পালেই এইটো সেইটো কাৰণতে আমাৰ আজি কলেজত বিহু উৎসৱ আয়োজন কৰা হৈছে। গতিকে তাৰে এটা থুলমূলকৈ আপোনালোকৰ লগত দেখাব বিচাৰিলোঁ। আহকচোন আজিও আমি বিহু উদযাপন কৰোঁ আমাৰ কলেজতে। যিহেতু কলেজত বিহু উৎসৱ আয়োজন কৰা হৈছে, কিন্তু তাত যদি হুঁচৰি নাগাওঁ কেনেকুৱা হ'ব, ভাল নহ'ব নহয় ন। তো প্ৰথম হুঁচৰি পৰা যাত্ৰাটো আৰম্ভ কৰোঁ। প্ৰথম হুঁচৰি এটাকে গাই লওঁ আপোনালোকৰ লগতো, আৰু আমিও গাওঁ ব'লক। পোনপ্ৰথমে বহাগ বিহু আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিলে। আৰু আজি কলেজৰ যিহেতু প্ৰগ্ৰাম চলি আছে, সেইবাবে এটা বিহু এফাকিকে গাওঁ। যিহেতু হুঁচৰি গোৱাটো আপোনালোকে হয়তো চালে ভাল পালে চাগে ন। তো এতিয়া বিহু এফাকিটো নগালেতো নহ'ব, যিহেতু বহাগ বিহু হয়, সেইবাবে এটা বিহু এফাকিকে গাওঁ, একেলগে আপোনালোকেও গাব। যদি ভাল পাই আছে বৰ্তমান আমাৰ ভিডিঅ'সমূহ চাই, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা থাকিলে। গতিকে ব'লক আজি বিহু আৰম্ভ কৰোঁ। প্ৰগ্ৰাম চলি আছে, কিন্তু তাৰ মাজতে জা জলপান আৰু পিঠা পনা অলপো খাই লওঁ। আৰু এইফালে পিঠা পনা দি আছে, কিন্তু জলপানটো দিয়া অলপ দেৰি হ'ব বুলি গম পাইছিলোঁ। কিন্তু এফালে ওলাই গৈছিলোঁ আৰু আহি পাওঁতে দেখিলোঁ যে জলপান দিবলৈ আৰম্ভ কৰিলে। আৰু এতিয়া পটাপট লাইন পাতি দিলোঁ, আৰু পাতি লৈ জলপানখিনি লৈ ল'লোঁ। জলপান মানে কি আৰু চিৰা, দৈ আৰু মিঠৈ আৰু বুটিয়া ভুজিয়া, সেইখিনি একদম মিলা প্লেট দিছে আৰু। তো সেয়া খাই লৈ পেলাই এতিয়া বৰ্তমান জলপান